ৰাজ্যবাসীৰ বাবে কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 26 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে ডাঙৰ খবৰ। জুনমনিৰ সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। এইবাৰ SP লীনাদলৰ নাম নাইকিয়া হৈছে প্ৰতিবেদনৰ পৰা, কিয়নো জুনমনিৰ মাতৃৰ এজাহাৰত উল্লেখ আছিল SP লীনাদলৰ নাম। এতিয়া সেই লীনাদলৰ নাম নাইকিয়া হৈছে এই প্ৰতিবেদনৰ পৰা। হঠাৎ প্ৰতিবেদনৰ পৰা নাইকিয়া হ'ল SP লীনাদলৰ নাম। জুনমনিৰ মাতৃয়ে দাখিল কৰা এজাহাৰত একমাত্ৰ আছামী আছিল লীনাদল। দেখা গৈছে যে প্ৰতিগৰাকী অভিযুক্তৰ নাম নাইকিয়া হৈছে প্ৰতিবেদনৰ পৰা, আৰু সেই এজাহাৰত নাম নাইকিয়া হৈছে দিং থানাৰ OC ৰাজা ইৰছাদৰ নামো, লগতে নাইকিয়া হৈছে আবাজ্যোতি ৰাভাৰ নামো। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ। এইবাৰ মুম্বাইত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। প্ৰেমিকাক টুকুৰা কৰি প্ৰেছাৰ কুকাৰত বইল কৰিলে আৰু তাৰ পাছতেই প্ৰেমিকাৰ মাংস সিজাই কুকুৰক দিলে। এইবাৰ মুম্বাইত প্ৰেমিকে হত্যা কৰি টুকুৰা কৰিলে প্ৰেমিকাৰ মৃতদেহ, আৰু 36 বছৰীয়া প্ৰেয়সীক হত্যা কৰি প্ৰেছাৰ কুকাৰত সিজাই টুকুৰা কৰিলে লম্পট প্ৰেমিকে। আৰু এই লম্পট প্ৰেমিকজনে দুৰ্গন্ধ নাইকিয়া কৰিবলৈ প্ৰেমিকজনক হত্যা কৰিছিল। এই শিহৰণকাৰী হত্যাকাণ্ডটো সংঘটিত হৈছে মুম্বাইৰ মীৰা ৰোড স্থিত এটা ভাড়াঘৰত। আৰু পলায়নৰ চেষ্টাৰ সময়তে অভিযুক্ত মনোজ সাহানীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে অভিযুক্তৰ বাসগৃহত মুঠ 13টা শৰীৰৰ অংগ উদ্ধাৰ কৰে। জানিব পৰা মতে বিগত 3 বছৰ ধৰি লিভ ইনত আছিল এই দুয়োগৰাকী। আৰু এই ভয়ংকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া কৰিলে NCP নেত্ৰী সুপ্ৰিয়া সুলে। তিনিচকীয়াত বজ্ৰপাত পৰি মৃত্যু হৈছে পিতৃ আৰু কন্যাৰ। তিনিচকীয়াত বজ্ৰপাত পৰি মাতৃ কন্যাই সাৱটি লগা হৈছে কৰুণ মৃত্যু। তিনিচুকীয়া জিলাৰ লেখাপানীৰ তিনিউটি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে মাতৃগৰাকীয়ে নিজৰ গড় মুচি থকা অৱস্থাতে প্ৰচণ্ড শব্দ কৰি বাসগৃহত বজ্ৰপাত পৰে। উক্ত বজ্ৰপাতৰ ফলত ঘৰৰ ভিতৰতে থকা কন্যা আৰু মাতৃগৰাকী মৃত্যুমুখত পৰে। মৃত্যু হোৱা মাতৃগৰাকীৰ নাম আছিল ৰঞ্জিনা বাংৰা আৰু কন্যাগৰাকীৰ নাম আছিল দীপালী বাংৰা। কন্যা দীপালী বাংৰাৰ বয়স আছিল 7 বছৰ।